আজি আমাৰ অনুভৱীমনৰ অনুভৱৰ টোপোলাটো লিখি পঠাইছে আমাৰ মাজৰে এজন শুভাকাংক্ষী প্ৰদীপ ৰঞ্জন দত্ত ডাঙৰীয়া দেৱে। আহকচোন এতিয়া আমি তেওঁৰ অনুভৱৰ মাজলৈ যাওঁ। আপোনাৰ যদি মোৰ দৰে হৈছে কলিজাটো বন্ধ কৰি দিয়ক, হৃদয়খন বিক্ৰী কৰক, মন মগজুৰ সকলো আপোনাৰ মনস্তাত্ত্বিক জাগতিক অনুভূতিবোৰ এফালৰ পৰাই বিলাই দিয়ক, যাৰ আপোনাৰ দৰে হোৱা নাই। আপুনি প্ৰকৃতি ভাল পাবলৈ এৰক, গছ বন, নৈ নিজৰা, দূৰৰ পাহাৰ সমুদ্ৰৰ নীলাভ চেতনা, আকাশৰ ৰহস্য, তৰাফুলা জোনাকৰ ৰক্তাভ নিশা, নিৰ্জন দ্বীপত অকলে থকাৰ ব্যাকুলতা, বসন্তত সেউজ স্বপ্ন অথবা হেমন্তৰ সাজ লগা গধূলিৰ গান, এই সকলোবোৰ অনুভূতি আপুনি পৰিত্যাগ কৰক। ভাল পাবলৈ এৰক, আঘোণৰ সুঘ্ৰাণ ল'বলৈ, শুকান নৰাৰ মাজত লেচেৰি বুটলিবলৈ, সমনীয়াৰ সৈতে প্ৰীতিভোজ খাবলৈ, ৰেলৰ চিৰিত দুহাত ধৰি খোজকাঢ়িবলৈ এৰি দিয়ক আপুনি। আপোনাৰ যদি মোৰ দৰে হৈছে গাভৰুবোৰলৈ চকু নিদিব, সৰস্বতী উৎসৱৰ ফুটুকা ফুটুকি যৌৱনমতী প্ৰচণ্ড ঢৌত উঠি নাযাব, কাৰোবাৰ প্ৰেয়সীলৈ খুনা খৰেও নাচাব আপুনি, অথবা বিবাহিত লাৱণ্যময়ী কোনোবা আলফুল নাৰীলৈ চকু নিদিব, সপোন নেদেখিব আপুনি, স্বপ্নৰ ঢৌত উঠি নাযাব, প্ৰেমৰ কবিতা নিলিখিব আপুনি, দুচকু মুদি সুখৰ আলিংগন কৰাৰ স্বপ্ন নেদেখিব, বাসনাত তৃপ্ত হ'বলৈ যত্ন নকৰিব, আনন্দ উৎসাহত মস্কুল নহ'ব আপুনি। হয়, আপোনাকেই কৈ আছোঁ মই, কিতাপ নিকিনিব আপুনি, গল্প নিলিখিব, প্ৰবন্ধৰ প্ৰজ্ঞাৰ চেতনাত তন মন নেহেৰুৱাব, আপুনি মেজৰ ওচৰত বহি কলম কামুৰি চিন্তাৰ উন্মেষ নঘটাব। অনুৰোধ কৰিছোঁ, হেৰি কবিতা নিলিখিব, কবিতা লিখি কাকতলৈ নপঠাব। আপোনাৰ ভাৱনাৰ ব্যঞ্জনে শব্দৰ কোলাহলে কাৰোবাক অবৈধভাৱে আঘাত দিবও পাৰে।